guys, নমস্কাৰ and welcome back to my YouTube channel again. Guys, এতিয়া মই গুৱাহাটী যাবলৈ ওলাইছোঁ। মোৰ লগৰটো গুৱাহাটীতে আছে 6 মাইলত। আপোনালোকে বহুতে দেখিছে চাগে মোৰ লগৰটোক ফুড চেলেঞ্জ ভিডিঅ' এটা মই দিছিলোঁ। যদি চোৱা নাই আপোনালোকে চাব ভিডিঅ'টো, বহুত ভাল হৈছে। এতিয়া গুৱাহাটীলৈ যাওঁ, তাতে এটা শ্বুট এটা হ'ব মোৰ SK পাৰ্ক নহ'লে কিছুমান পাৰ্কত হ'ব আৰু কিছু পাৰ্কত। বলক আমি ভিডিঅ'টো এতিয়া আমি আৰম্ভ কৰোঁ। গাইছ পালোঁ 5 মিনিট 10 মিনিট হৈ গ'ল, এতিয়ালৈ সি আহিয়ে পোৱা নাই। আছে কিন্তু 6 মাইলত মই নলবাৰীৰ পৰা আহি পালোঁ, সি আহিয়ে পোৱা নাই। গাইছ ফোন মাৰোঁতে কৈছে যে পালোঁ ভাই পালোঁ হৈ থাকিল, আহিয়ে পোৱা নাই। ছোৱালীক লগ কৰা, ল'ৰাক লগ কৰা, লগৰ ছোৱালী লগ কৰা একেই ছেম 2000 years later. গাইছ হিয়াৰ দ্য বোকা ওৱান। চাওকচোন এতিয়াও ফোনতে বিজি ভাই। অ' মাই গড ভাই, কি বে তই ফোনতে বিজি যাও? গাইছ 10 মিনিট 30 মিনিট হৈ গ'ল মোৰ, ই আছে 6 মাইলত, মই আহিছোঁ নলবাৰীৰ পৰা। এতিয়া লগ পালোঁ ফাইনেলি। মইতো ৰখি আছিলোঁ ন, মই ইয়াতে ৰখি আছিলোঁ। অ' গাইছ ৰখি আছিলি? দেখা পোৱা নাছিলোঁ। অ' মাই গড, ছোৱালী দেখা পাইছে কিন্তু গাইছ। আলোচনাটো কৰোঁ। শ্বুটটো আছে আমাৰ এতিয়া, আমি যাওঁ একেলগে শ্বুটটো কৰিম আৰু কণ্টেণ্ট বিচাৰোঁ ভাই। পাম না আজি কণ্টেণ্ট? পাব লাগিব ন ভাই, ইমান দূৰৰ পৰা আহিছোঁ কণ্টেণ্ট বিচাৰি। পাম বলক আমি যাওঁ এতিয়া ভিডিঅ'লৈ। Let's go guys. আজি যাওঁতে আজি বহুত বছৰৰ মূৰত আছোঁ ভাই। কলাক্ষেত্ৰ গাইছ, বহুত বছৰৰ মূৰত। সৰু থাকোঁতে আহিছিলোঁ কলাক্ষেত্ৰত, সৰুতে আহিছিলোঁ আমি। আকৌ সেই এস্কাৰচন বুলি সৰুতে এনেকৈ লৈ আছিলোঁ। আজি আমাৰ শ্বুটটোৰ কাৰণে আহিলোঁ আমি দিওঁ। বলক শ্বুটটোও কৰোঁ, লগতে আপোনালোকক দেখাওঁ কি চাওঁ আমি বা কি কৰোঁ। শ্বুটটো কিন্তু বহুত ধুনীয়া শ্বুটটো হ'ব গাইছ, কণ্টেণ্টটো বিচাৰোঁ আমি আজি। আপোনালোকক দেখাওঁ লগতে পাৰ্কখন, অলপ কলাক্ষেত্ৰখন দেখাওঁ। এতিয়া বহুত চাফা কৰিছে, মই বহুত পকেট চকেট চেক কৰি কিনে অৱস্থা একদম বেয়া। আহিব আপোনালোকে গাইছ, চাওক কলাক্ষেত্ৰ কেনে মজা আহিছে বুলি। Let's entry guys. আমি অলপ যাওঁ নেকি ব্ৰিজত, ফ্লাইটটো লওঁ। ফটো উঠি আছে আজিকালি, ফটো তাত পানীখিনি নাই ইয়াতে, তাতে বহুত বেয়া লাগিল আমাৰ। পানীখিনি নাই ইয়াতে, অতি সোনকালে পানী আহিব। বনাই আছে যে পানী বনাই আছে। ইভিনিং ভাল লাগিব আৰু ফটো এটা বহিব মাতিব নেকি? ফটো এটা ফটো আহিব নেকি? এতিয়ালৈকে চিফুং বাহি এই বিষ্ণুৰাভাৰ কবিতাতে যি আছে, বিষ্ণুৰাভা এতিয়া কিমান ৰাতি আৰু সাৰে আছা তুমি, সাৰে আছোঁ মই। এই চিফুং বাহিৰ কথা তাত বহুত ধুনীয়াকৈ কোৱা হৈছে। সেইবিলাক বহুত বিষ্ণুৰাভাৰ টাইমতে সেইখিনি কথা আৰু চ' আল্টিমেটলি আটাইতকৈ বেছি বিষ্ণুপ্ৰসাদ ৰাভা বা জ্যোতিপ্ৰসাদ আগৰৱালাৰ এইবিলাকৰ ওপৰতে বহুত কিবা কিবি আছে য'ত জানিব লগা কথা। গানবোৰ চলি আছে, তেওঁৰে চলি আছে, তেওঁৰে গান চলি আছে। জনাটো উচিত, কাৰণ আমাৰ জেনেৰেশ্যনটোৰ পিছত যিবিলাক জেনেৰেশ্যন আহি আছে সেইগিলাখানে এইগিলা কথা একদম নাজানে। একদম আহিব লাগে গাইছ ইয়াতে, আৰু চাওক আপোনালোকে পুৰণি কথাবোৰ ইয়াতে আছে, দেখিলে গম পায় বহুত। আৰু সেইকাৰণে ক্লাছ 10ৰ ষ্টুডেণ্টবিলাকক এটা এক্সকাৰশ্যন হিচাপে লৈ আনে, সেইকাৰণে গাইছ। দেট ইজ দ্য ৰিজন বিহাইণ্ড ইট। দেখিছে কি ধুনীয়া কাটিছে চব গাইছ, তাৰমানে ৱেভ টাইপ ন। চব আপোনালোকে এবাৰ এইটো চক ভেৰি চালিয়া কাটিছে চব, কাটিছে ধুনীয়া কাটি আছে।
স্কাল্পচাৰ অন কৰি দিছে এইবাৰতে বনাই গাইছ চক ধুনীয়া বনাইছে ইয়াত ষ্টেপ কাটিং ষ্টেপ কাটিং ঠিক আছে আৰু আগত দেখাম এইখিনি মজাকৈ ৰাখিছে বাট এইখিনি বস্তু বুজি নাপালোঁ চাগে এইটো ষ্টুডেণ্ট কলেজৰ কিবা চাগে মিউজিক চেয়াৰ চাগে তেনেকুৱা টাইপ চাগে ৰাখিছে এইটো বস্তু কি বনাইছে এইটো গাইজ বুজি নাপালোঁ গাইজ এতিয়া আমি মিউজিয়াম যাম মিউজিয়ামৰ ভিতৰত বলক আপোনালোকক লৈ যাওঁ মিউজিয়াম এইটো কি আৰু শান্তনু ইফালে কি আছে সৌ চাইডে কি এইগিলা এইটো হৈছে বাফেলো ফাইট বাফেলো ফাইট এইটো বস্তু গাঁৱৰ ফালে বহুত দেখা যায় বৰ্তমান চাগে আজিকালি নায়েই ইমান ন আজিকালি সেই পুৰণি কালত বহুত আছিল ৰংঘৰ কাৰেংঘৰত হয় তাত বাহিৰে ক'তো নাই বলক এতিয়া আমি মিউজিয়ামলৈ যাওঁ মই এইখিনি দেখাব নোৱাৰিলোঁ পানীখিনি ৰাতি ইভিনিং টাইম বহুত বেষ্ট লাগে সেইটো বস্তু বাট এতিয়া আমি শ্বুটৰ কাৰণে আহিলোঁ ন চ' দিনত আহিব লগা হৈ গ'ল ত' পানীখিনি নাই আপোনালোকে ইভিনিং টাইম আহিব গাইছ ইটছ ভেৰি বিউটিফুল ইভিনিং টাইমত লেটছ গ' টু মিউজিয়াম বলক নটেলত বোলে ভাল গাইছ নট এলাউড ভিডিঅ'গ্ৰাফী আপোনালোক দেখাব নোৱাৰিলোঁ আৰু দেখাব আপোনালোকৰ মিউজিয়ামটো এতিয়া আমি শ্বুটটো কৰি লওঁ গাইছ নহ'লে কণ্টেণ্ট বিচাৰি নাপাওঁ আমি দেৰি হৈ গৈছে এনেই যাব লাগিব ঘৰত আমি চ' আপোনালোকক ডাইৰেক্ট বাহিৰত লগ পাওঁ আমি চলো গাইছ One eternity later. গাইছ এতিয়া আমি খাম খানা নিউ ৰিজৰ্ট হয় গাইছ এইটো হাজোৰ ফালে আছে বম ফটো হ'ব ৰেষ্টুৰেণ্ট থকা মানুহ থাকিব পাৰে ন মানুহ থাকিব পাৰে একদম বঢ়িয়া বনাইছে মজা ফিল বাহিৰত এই বম বনাইছে ৰিজ খালা ওপৰ দেখি আৰু ইমান ধুনীয়াকৈ আৰু গোটেই পাহাৰ চাহাৰ ব্ৰহ্মপুত্ৰ গোটেই অ' বে গাইছ ইয়াতে 12 হ'ব আৰু থকাখিনি হ'ব কৰি আছে এফালে চব আপোনালোকে কৰি আছে বাট তলত ভাই তলত কণ্টিনিউ হোৱা নাই হৈ আছে 12 হ'ব 12 ষ্টেপ হ'ব নেকি কিবা আইচ কি ফিল বেয়া আমি এটা খাব নোৱাৰিম নেকি খানাটো আমি ইয়াতে খাম It's awesome vibe. এই বহৰটো ভাই এই দেখাও গাইছ পাব্লিকো চবেই ইয়াতে আহিব গাইছ ইটছ ভেৰি বিউটিফুল চব অ' বাই ইটছ ভেৰি বিউটিফুল বহুতেই গম পোৱাই নাই এখন হোৱা কাৰণে এখন হাজোত আপোনাৰ জালুকবাৰী নপৰে ভাই ইটছ ভেৰি অচম ভাইটো চব হয় সেইকাৰণে বুম লাগছে ন লাইটে ইয়াতে আমাৰ ভিডিঅ' আজি সমাপ্ত আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে গাইছ তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট এণ্ড আপোনালোকে জানেইতো এইখিনি কৰি দিব আৰু ছাবস্ক্ৰাইব গাইছ প্লিজ কেতিয়াবা ঘৰে ঘৰে যাওঁ আৰু এতিয়া যাওঁ আৰু আমি বহুত ৰাতিও হ'ল বহুত আৰু ইয়াতে আহিব আপোনালোকে গাইছ নতুনকৈ হৈছে এখন বহুত ভাল লাগিছে আৰু আহি আমাৰ ন ৰাইটছ চলো গাইছ বাই বাই টেক কেয়াৰ